Hello friends, welcome to my new vlog. বিহু আহি পালে সকলোকে ঈদ আৰু বিহুৰ শুভেচ্ছা জনালো। আজিৰ ভ্লগটো ইয়াৰ পৰা আৰম্ভ কৰিলো। ৰাতিপুৱাৰ পৰা মানে ভ্লগটো আৰম্ভ কৰিম বুলি ভাবতে গ'লে আৰু দিনটো। এতিয়া আৰম্ভ কৰিছো। এয়া আমাৰ হৃদয় একদম উৎপাত কৰি থৈছে ইয়াত। হৃদয় কি কৰবা আহিছ? বাক নামাৰে। হৃদয় একদম সোনাৰ লগত কাজিয়া কৰি একদম মানে গ'লে আৰু সোনাক মাৰিবলৈ খেদি গৈছে। এইবিলাক একদম উৎপাত কৰি থৈছে। আগতে ভাতৰ অলপমান যোগাৰ কৰি হুম, তাৰপিছত এইবিলাক চাফা কৰিম আহি, নহ'লে দেৰি হৈ যাব বনোৱাত। এয়া কিবা কিবি আনি থৈছে হাজবেণ্ডে। এয়া অকণমান ডাঙৰ আলু, এইটো কি বুলি কয় হেৰি আলু, আমি কিবা এইটো ভাজিব লাগিব। আৰু এয়া বোধহয় চিকেন হয়। লৈ যাওঁ আৰু বহি দুটা। পাকঘৰলৈ আহিলোঁ। ফটাফট দালি চালিবিলাক আগতে মানে বহাই দিওঁ। ব্ৰইলাৰৰ মাংস আনিছে, গতিকে মাংসখিনি অকণমান হেৰি কৰিম আৰু মানে জোল টাইপৰ নকৰোঁ। এতিয়া দালি আৰু ভাতখিনি বহাই দিওঁ। বাকী কি কৰোঁ আৰু চাওঁ চিন্তা কৰি, তেন্তে চাই থাকক ভ্লগটো। এয়া দালিত তেল মাৰি দিলোঁ। গাখীৰ গৰম হ'বলৈ দিলোঁ আৰু চাহ হ'লে চাহখিনি চেকি দিওঁ সকলোকে। আমাৰ ঘৰত মানে লাল চাহ বেয়াই পায়, সকলোকে মানে গাখীৰ চাই লাগে আৰু। এতিয়া চাহখিনি হ'ল যিহেতু সকলোকে দি দিওঁ। এয়া সকলোলৈকে চাহখিনি চেকি ল'লোঁ। আবুই মানে বাতিত চাহ খায়, কাপ চাপত খাব নোৱাৰে, বাকীবোৰক গিলাচতেই দি দিলোঁ আজি বাবে। সকলোকে চাহ তাহ দি দিলোঁ। সোনাও মানে ইয়াতে পাকঘৰতে পঢ়িব আহিছে, তাইকো হৰলিক্স দিলোঁ, চাহ নিদিলোঁ। নিজে ল'বা। সেনেকৈ নলয়, চামুচ এখন নলয় কিয়? কি হ'ল তোমাৰ পঢ়বা আৰু কি কৰি আছ? পঢ়া। চাহ তাহ খাই ল'লোঁ সকলোৱে। এতিয়া মানে মাংসৰ যোগাৰখিনি কৰি লওঁ। আছে পিঁয়াজ চিয়াজ, মই এই কাৰ্টনবোৰতে এইবিলাকত ভৰাই থৈ দিম। তুমিয়ে খোৱা জিকাটো। टेंगे ना सा एक बार गाली नंगे टेंगे रबा टेंगे तू हसपा दे है दाई ना सा इफाले सा ना सा टेंगे गो এইবিলাক কাটি লওঁ আগতে, তাৰপিছত বহাই ল'ম। দে সোনা পৰ ধুনু কৰি। এইফালে ভাত কেৰেলা ভাজি হ'লে, ভাত কেৰেলা আৰু এই লোকেল আলুটো এনেদৰে ভাজিছোঁ। এয়া ভাত কেৰেলা আৰু লোকেল আলুটো হ'লে ইয়াত এতিয়া কেপচিকাম ভাজিম আৰু ইয়াত বনাম মাংস। এয়া হৈছে পিঁয়াজ, আলু, জলকীয়া, এইখিনি প্ৰথমতে বনাই লওঁ। এইখিনি অকণমান মানে মজি যাবলৈ দিম, তাৰপিছত আৰু হালধি নিমখ চিমখ দি দিম আৰু। এই পিঁয়াজখিনি গোলপীয়াহান কালাৰ হোৱালৈকে মই মাংসখিনি ধুই লওঁ। ইয়াত দুটামান জিৰাও দি দিলোঁ। আজি মানে একদম চিম্পুলকৈ বনাম, বেছি মছলা নিদিওঁ মই। ধনিয়া পাউডাৰো দিলোঁ। এতিয়া দিম মাংসখিনি।
এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম। ভালকৈ মানে লাৰি দিও ৰ'ব, নহ'লে মোবাইলটো লৈ থাকিলে আকৌ জ্বলি যাব। এয়া 5-6 মিনিটমান ভাজি ল'লোঁ, তেলবোৰ উঠি আহিলে এনেকৈ। আৰু 10 মিনিটমান ধুনীয়াকৈ ভাজি ল'ম, তাৰপিছত ৰেডি হৈ যাব। একদম চিম্পুলকৈ বনাইছোঁ, ৰেড চিলি পাউডাৰ দিয়া নাই, বেলেগ মছলা দিয়া নাই, অকল গোটা জিৰা, আদা, নহৰু সেয়াই দিছোঁ আৰু বেলেগ একোৱেই দিয়া নাই। চাওকচোন কালাৰটো ধুনীয়াই হৈছে কিন্তু। সোণাই খাব ধৰিছে, সোণাক বোলে মাংস লাগে, তাই মানে টোপনি লাগিছে সেইকাৰণে ভাত খাওঁ খাওঁ কৰি আছে। দি দিলোঁ। 1 পিচ খাবা না সোণাক, 1 পিচ খাবা? এই ডাঙৰ হলাটো মানে অলপ টাইম লাগব, লেগ পিচটোৰ। সৰু সৰু চাই দিম দে তোমাক ন? আলুও ভালকৈ সিজা নাই ৰ'বা, অলপমান সিজিব বাকী আছে। এই 2 পিচে বৰ্তমান সোণাক দিওঁ। ভাতখিনি খোৱা ধুনীয়াকৈ। গৰম আছে চাবা, লাহে লাহে। লাহে লাহে খাই থাকা। সেয়ে দি খাচোন। মই বাবুকো ভাতকেইটা খুৱাওঁ ৰ'বা, আঞ্জাখিনিত ইমান সময় লাগিব। তুমি খাই থাকা। ইয়াত অকণমান পানী দিছোঁ। এতিয়া মই মানে ভাতকেইটা হৃদয়ক খুৱাই আহোঁ, এইখিনিও মানে আলু চালু যিখিনি সিজিব লগা আছে সিজি যাব। এয়া হৃদয়ৰ কাৰণে লৈ যাওঁ ৰ'ব। এই হৃদয়ৰ কাৰণে ভাত, সি মাংস নাখায় তেনেকৈ আলুৰ পিচ লৈছোঁ। হৃদয় আহা, ভাত খাই আহা। আহা এতিয়া বহা। ডিমা দুটা ভজাকে য ভাত হৈছে মোৰ। আহা, নিজে খাবা না মই দিম? নিজে খাবা, মই সানি দিম না? এয়া মোৰো ভাত আনিলোঁ, মাংস, কেপচিকাম ভজা আৰু এই টক, পনীৰ, নেমু, এই আলু আৰু ভাতকেৰেলা ভাজি, দালি, ভাত। খাম এতিয়া। তেন্তে আজিৰ কাৰণে বিদায় ল'লোঁ। লগ পাম আন এটি ভ্লগত। ভিডিঅ'টো যদি চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।